জয় কৃষ্ণ বোলে হৰি বোলা আৰু বাৰে হৰি বোলা কৃষ্ণ। ভৰতৰ মুখে শ্ৰীৰামে শুনিলা প্ৰীতিৰ মৰণৰ বাণী। গয়াত পিণ্ড দিবাৰ মনে আশা কৰি চলি গইলা তিনি প্ৰাণী হে ভৰতৰ মুখে শ্ৰীৰামে শুনিলা প্ৰীতিৰ মৰণৰ বাণী। গয়াত পিণ্ড দিবাৰ মনে আশা কৰি চলি গইলা তিনি প্ৰাণী মনে অভিলাষী হৈ উপবাসী চলি যান্ত তিনিজন। গয়া ক্ষেত্ৰ পাই ৰহিলা সেই ঠাই পৰম আনন্দ মনে ভৰতৰ মুখে শ্ৰীৰামে শুনিলা প্ৰীতিৰ মৰণৰ বাণী। গয়াত পিণ্ড দিবাৰ মনে আশা কৰি চলি গইলা তিনি প্ৰাণী তীৰ্থৰ স্থানত এৰিয়া সীতাক ৰাম লক্ষ্মণ দুই। চাদৰ সম্ভাৰ গইলা আনিবাক পৰম আনন্দ হৈ ভৰতৰ মুখে শ্ৰীৰামে শুনিলা প্ৰীতিৰ মৰণৰ বাণী। গয়াত পিণ্ড দিবাৰ মনে আশা কৰি চলি গইলা তিনি প্ৰাণী অতি প্ৰতিব্ৰতা জনকৰ দুহিতা বাল্য ক্ৰিয়া কৰে মনে। বালিৰ পিণ্ড সাজি নানা পুষ্পে ৰঞ্জি ৰজাক পিণ্ড দিবাৰ মনে ভৰতৰ মুখে শ্ৰীৰামে শুনিলা প্ৰীতিৰ মৰণৰ বাণী। গয়াত পিণ্ড দিবাৰ মনে আশা কৰি চলি গইলা তিনি প্ৰাণী নামি আহে দশৰথ হৰি গয়া ক্ষেত্ৰ স্থানে। সীতাক বলন্ত মাতি দিয়া পিণ্ড দান নামি আহে দশৰথ নামি আহে দশৰথ হৰি গয়া ক্ষেত্ৰ স্থানে। সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ। দশৰথে বোলে মাতৃ পিণ্ড দিয়া খাওঁ তোমাৰ হাতে পিণ্ড খাই স্বৰ্গে চলি যাওঁ নামি আহে দশৰথ হৰি গয়া ক্ষেত্ৰ স্থানে। সীতাক বলন্ত মাতি দিয়া পিণ্ড দান নামি আহে দশৰথ। সীতাই বোলে বালিৰ পিণ্ড কেন মতে দিব শুনি ৰামচন্দ্ৰই মোক নিন্দাক বুলিব নামি আহে দশৰথ হৰি গয়া ক্ষেত্ৰ স্থানে।
সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ সীতাক বলন্ত পাছে দশৰথ ৰাই পিণ্ড দান কৰা তুমি কোনো দুখ নাই নামি আহে দশৰথ ও হৰি গয়া ক্ষেত্ৰ স্থানে ও সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ ৰজাৰ কাৰণ্য বাণী সহিব নোৱাৰি পিণ্ড দান দিলা দেৱগণ সাক্ষী কৰি নামি আহে দশৰথ ও হৰি গয়া ক্ষেত্ৰ স্থানে ও সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ সীতাই বোলে শুনা চন্দ্ৰ সূৰ্য দুই ভাই প্ৰভুই সুধিলে মোৰ হৈবা সহায় নামি আহে দশৰথ ও হৰি গয়া ক্ষেত্ৰ স্থানে ও সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ এহি বুলি ৰজাৰ হাতত পিণ্ড দিলা পিণ্ড খাই দশৰথে স্বৰ্গে চলি গইলা নামি আহে দশৰথ ও হৰি গয়া ক্ষেত্ৰ স্থানে ও সীতাক বলন্ত মাতি দিয়া পিণ্ড দানে নামি আহে দশৰথ কি কৰিলি দুৰাচাৰী ও তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে কি কৰিলি দুৰাচাৰী তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে সীতাই বলন্ত মোৰ সাক্ষী বসুমতী আৰু আছে নদী তই সুধিও সম্প্ৰতি কি কৰিলি দুৰাচাৰী তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে চন্দ্ৰ সূৰ্য সাক্ষী আছে তুলসী দনা যদি মিছা কওঁ প্ৰভু ভুঞ্জিব যাতনা কি কৰিলি দুৰাচাৰী তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে শ্ৰীৰাম বলন্ত সূৰ্য কোৱা সত্য বাণী সীতা দেৱী পিণ্ড দিয়া দেখিছানে তুমি কি কৰিলি দুৰাচাৰী তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে সূৰ্যৰ বলন্ত মোক মেঘে আৱৰিলা নেদেখিলো সীতাই পিণ্ড দিলা কি নিদিলা কি কৰিলি দুৰাচাৰী তই জনেক ৰজাৰ যি পিতৃক অপমান দিলি বালিত পিণ্ড দি মিছা কথা কলি তই সাপি ভস্ম কৰি মই কোন সাক্ষী আছে দিয়ে
একে একে সুধিলন্ত সাক্ষী ছয়জন, ভয় পাই মিছা মাতিলন্ত সৰ্বজন, কি কৰিলি দুৰাচাৰীয়ে, অ তই জনে ৰজাৰ যি, অ পিতৃক অপমান দিলি বালিত পিণ্ড দি, অ মিছা কথা কলি তই সাপি ভস্ম কৰি মই, কোন কোন সাক্ষী আছে দিয়ে, জানি শুনি মিছা মাতিলন্ত সৰ্বজন, মহাভয়ে সীতা দেৱী জুৰিলা ক্ৰন্দন, কি কৰিলি দুৰাচাৰীয়ে, অ তই জনে ৰজাৰ যি, অ পিতৃক অপমান দিলি বালিত পিণ্ড দি, অ মিছা কথা কলি তই সাপি ভস্ম কৰি মই, কোন কোন সাক্ষী আছে দিয়ে, অ মিছা কথা কলি তই সাপি ভস্ম কৰি মই, কোন কোন সাক্ষী আছে দিয়ে, অ মিছা কথা কলি তই সাপি ভস্ম কৰি মই, কোন কোন সাক্ষী আছে দিয়ে, অ হৰিয়ে ৰাম জয়, হৰি কিয়ে জয়, জয় হৰি গোপাল গোবিন্দ, ৰাম কৃষ্ণ।